হাই ফ্ৰেণ্ডছ, কি খবৰ? কালি মই এটা আজি ৰাতি সপোন দেখিলোঁ। সপোনটো হ'ল কি, আপোনালোকে মোৰ ভিডিঅ'টো কালি দিয়া ভিডিঅ'টো যোনটো গৰমৰ ভিডিঅ' আছিল, যোনটো ভিডিঅ' দিছিলোঁ আপোনালোকে ইমান শ্বেয়াৰ কৰলা শ্বেয়াৰ কৰি ভিডিঅ'টো আপোনালোকে ইন্দ্ৰত তাকে পঠাই দিলা। তো ইন্দ্ৰই সপোনত আহি মোক ক'লাক ৰাতি, বোলে বাবু তুমি বহুত ভাল কাম কৰছা, কৃষকৰ হৈ তুমি মাত মাতছ, তোমাক মই ইয়াৰ দুখ কৰবা নিদিওঁ, তোমাক ইমান গৰমৰ পৰা মুক্ত কৰি দিওঁ। ভাই সেনেকৈ কৈ আপোনালোকে বিশ্বাস কৰিব দিয়ক, সেনেকৈ কৈ পিনে বৰষুণ আছে। তো আজি আপোনালোকে কইঠাত পানী চাওক কিমান হৈছে, চাওক গাইছ। কালি পুৰি আছিল না কইঠা, দেখছে না? এই ধন্যবাদ দেই হিন্দ্ৰ ভাই, আপোনালোকৰ পাৱাৰ আছে দিয়ক। এই কইঠা পুৰি গৈছিল, আজি এই ট্ৰেক্টৰ লৈ দিছে মানুহে, এই পানী কৰি ফেলছে পথাৰ। বঢ়িয়া লাগে বতৰ লাগে, এনে বতৰ লাগে। আৰু কেইদিনমান বৰষুণ দিয়াক, খেতিয়কৰ মানে একদম আজি হাঁহি উঠি গৈছে চবৰে, চব কামত লাগি গৈছে ধুনীয়াকৈ। তো এই ৰ'দটো আজি তাৰমানে ছুটিত দিছে, ইন্দ্ৰ ভাই থেংক ইউ। তো এনেকৈ বৰষুণ মাৰি যাবা কেইদিনমান, অলপমান পানী কৰি দিয়া, তাৰপিছত আৰু ৰোৱাখিনি ৰুব লাগে। তো বঢ়িয়া হৈছে, আজি পূৰা কইঠাত অলপ পানী উঠি গৈছে। কইঠাত পানী উঠিলে একো নাই, কইঠাবিলাক ঠাণ্ডা কৰিছে অলপ। তো সেইকাৰণে ভিডিঅ'টো বনালোঁ। তো দেখছে না আপোনালোকৰ পাৱাৰ। তো আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰি থাকিব ধুনীয়াকৈ, যেন আৰু কিবাকিবি ভাল খবৰ আহি থাকে। তো আজিৰ কাৰণে ইমানে, বাই বাই।